আন্ধাৰ যিমান গভীৰ হ'ব, প্ৰভাতো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। কথাষাৰ কৈছিল জ্যোতিপ্ৰসাদ আগৰৱালা, অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। আশা আছে বাবে পৃথিৱীখন ইমান ধুনীয়া। কথাষাৰ কৈছিল হেম বৰুৱা, অসমৰ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক। আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নথবা, কাৰণ কাইলৈ তোমাৰ অৱস্থা কি হ'ব তুমি নাজানা। কথাষাৰ কৈছিল হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। খঙক দমন কৰিবা, তেতিয়া ক্ষমাই হৃদয়ত ঠাই ল'ব। লোভ ত্যাগ কৰিবা, তেতিয়া প্ৰাণত আনন্দ আৰু মনত শান্তি বিৰাজ কৰিব। অহংকাৰ সমূলি নকৰিবা, তেতিয়া বিনয় বাঢ়িব। বঞ্চনাক ঠাই নিদিবা, তেতিয়া সৰলতা প্ৰকাশ পাব। তেতিয়াহে তোমাৰ মনুষ্যত্ব বিকশিত হ'ব। কথাষাৰ কৈছিল মহাবীৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক। যি পদ্ধতি তোমাৰ ক্ষেত্ৰত সহজসাধ্য বুলি ভাবা, তুমি সেই পদ্ধতিকেই অনুসৰণ কৰা। কথাষাৰ কৈছিল এডি বিখাৰ। এটা বন্দুকৰ গুলীতকৈ এবটল চিয়াহীৰ মূল্য বেছি। কথাষাৰ কৈছিল মাদাৰ টেৰেছা, এগৰাকী কেথলিক খ্ৰীষ্টান পন্থীয় নান, যিয়ে 1979 চনত শান্তিৰ নোবেল পুৰস্কাৰ পায়। ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। কথাষাৰ কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰ, বঙালী সাহিত্যৰ কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। কথাষাৰ কৈছিল ছক্ৰেটিছ, দাৰ্শনিক। অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।